কৰিছোঁ আপোনালোকৰ সকলোৰে ভাল, মোৰো ভাল। আপোনালোকে জানে 13 তাৰিখৰ দিনাখন ডাঙৰ শিল বৰষুণ হৈছিল। শিল বৰষুণৰ ফলত বহুতো গাঁৱৰ মানুহৰ ঘৰ দুৱাৰ বহুত অনিষ্ট কৰিছিল। নিচাজান গাঁওবাসীৰ মানুহৰো বহুত অনিষ্ট কৰিছিল। তাৰ মাজত আমাৰ ঘৰৰো বহুত ক্ষতি কৰিছিল। তাৰ ওপৰত অলপ সৰুকৈ মই এটি ভিডিঅ' বনাই থৈছিলোঁ। চাওঁচোন আহক আমাৰ ঘৰত কি ক্ষতি কৰিলে শিল বৰষুণে। ধৰিছো মই ল'ৰাজনে মূৰত যিকেইটা শিল পৰিছে কম শিল কম নহয় দেই এইগাল চাহ ইয়াৰ হাই 1 কুইণ্টেলৰ ওপৰত হ'ব। 1 কুইণ্টেলৰ হেঁততো হ'ব। ল'ৰাজনী প্ৰথম দি ৰাখিছোঁ চুনু কান্দি গৈছে। ল'ৰা তিতি বুঢ়ী হালাও অলপ শিল এইগাল ঠাই থাক লাগিলে সিহঁতৰ গৈছোঁ ৰ। গোটেই টিং ফুটুৱাই পেলালে। আপোনালোকে দেখিবলৈ পাৰিছে আমাৰ ঘৰৰ প্ৰায় টিংসমূহে ফুটুৱাই পেলালে শিলে। চাওকচোন এইফালেও গোটেই পাকঘৰত ফুটুৱাই পেলালে। এইবাৰ প্ৰথম এনেকুৱা হৈছে, আগত কোনোদিনে হোৱা নাই, এইবাৰ প্ৰথম এনেকুৱা হৈছে। ভিডিঅ'টো ইমানেই কি কৰিলোঁ ভালকৈ নাজানো। ভিডিঅ'টো চাই ভাল পালে যদি লাইক কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আৰু আপোনালোকৰ মাজলৈ নতুন ভিডিঅ' মই আনি থাকিবলৈ চেষ্টা কৰিম।